হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। আপোনালোকৰ আশীৰ্বাদত মই কুশলে মংগলে আছোঁ। মানে ভিডিঅ'টো আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ। যাওঁ এফালে যাওঁ, গাড়ী লৈ পেলাই ক'ত যাম দেখুৱাই থাকিম আপোনালোকক। মানে কি হ'ল, আজি বিশ্বকৰ্মা পূজা পাইছে, বেছি দিন নাই যিহেতুকে। তাকে পেণ্ডেলৰ বস্তু আনিব যাওঁ আৰু লগতে বাঁহ চাহ আনিবলৈ যাওঁ। তেনেহ'লে ব'লক, অলপ মনটো ভাল লাগিব নহয়, ওলাই যাওঁ। তেনেহ'লে ব'লক মোৰ লগতে। কৰিলে হ'ল, হেৰিটো খুলি পেলাই যে মদটো খুলি পেলাই চালে হ'ল। যদি শুকাই আছে তেতিয়াহ'লে ভৰাই দিব লাগে। ভৰাই দিলে তেতিয়া তাৰমানে বস্তুটো হয়তো অলপ বেলতলা চাৰিআলি ৰখিলে মানে কি লগত চাহ তাহ খাই লয়। তাকে দোকানলৈ গৈছে, দোকানতে চাহ বনাই আছে। চাহটো খাই কৰি ল'ম, তাৰপিছত গৈ থাকিম আকৌ। কি মাছ আনিছে এইটো? কি মাছ আনিছে এইটো? কি পোনা চাওঁ? এইটো পোনা ইমান ডাঙৰ মাছ পাই গ'লো। পেণ্ডেলৰ ঘৰ, পেণ্ডেল চক লৈ যাওঁ এতিয়া। এইঘৰৰ পৰা পেণ্ডেল লৈ যাম। মানে বাঁহ কাঠ কি লাগে, কাপোৰ কানি। কাষতে চাওক, এখন সোণাই নদীখন আছে, ধুনীয়া এটা পৰিৱেশ। গাইছ, উঠনি আহিলোঁ, আহি পেলাই মানে টেণ্ট আনিলোঁ, আনি পেলাই হেড কৰাত থ'লোঁ, থৈ পেলাই মানে এমটি মাছত থ'লোঁ, থৈ গা পা ধুই মেলি ৰেষ্ট কৰিলোঁ। তাৰপিছত অলপ মানে কাম চাম কৰি পেলাই দিনটো অলপ ৰেষ্ট কৰিলোঁ। আৰু তাৰপিছত এতিয়া সন্ধিয়া ওলাই আহিছোঁ, অলপ কিবা চাহ খাই আহোঁগৈ, চাহ তাহ। সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। অলপ খোজকাঢ়িলে ব্যায়ামটো ভাল ব্যায়াম এটা নহয় জানো। আহি আছোঁ, ব'লক তাৰপৰা ঘূৰি আহোঁ অকণমান। আকৌ সেই কেম্প পাই গ'লোহি গাইছ। ওলাই গ'লোঁ, চাহ তাহ অকণ খালোঁ ধুনীয়াকৈ, দুজনৰ লগত কথা পাতিলোঁ। সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু। এতিয়া ধুনীয়াকৈ আহি আকৌ ব্ৰেক পাই গ'লোহি। আৰু মেচত যিহেতুকে আজি মাংস আছে, মাংস নাখাওঁ, গৰমটো বেছি। মানে ডিম লৈ আহিছোঁ, ডিম আমলেট বনাব দিছোঁ। আৰু ৰুটি খাম আৰু দালি এখন দি পেলাই, সিমানেই আৰু। তাকে বোলো এতিয়া অকণমান আহি পেলাই ৰেষ্ট কৰি মেলি লওঁ, গা পা ধুই কৰি লওঁ। তাৰপিছতে মানে কি পাৰিলে এপাক নামঘৰলৈ যাম, যিহেতুকে ভাদ মাহ নহয় জানো। নামঘৰত গৈ পাৰিলে অকণ শ্ৰৱণ কীৰ্তন কৰিব লাগে। তাৰপিছত আহি পেলাই ৰাতি ডিউটি আছে, ডিউটি কৰিম। কিন্তু গাড়ী চাইডৰ কথা মানে কি নাজানো, ঘৰখনলৈ বেছিকৈ মনত পৰি থাকে, বিশেষকৈ মানে দেহা দুজনী মনত পৰি থাকে। কাৰণ দেহা দুজনী সৰু হৈ আছেতো, আৰু লগতে বেছি মৰম লগা, আৰু সেইকাৰণে খুব মনত পৰি থাকে। ফটো এখনকে গৈ মানে ৱালেট চাই থাকোঁ আৰু ঘনাই ফোন কৰি থাকোঁ। তাক কৈছে, মাটোৱে কৈছে বোলে পাৰিলে গম পায় মানে ঘৰৰ ফেমিলি বা ঘৰৰ মাটো মাতিবই নহয় জানো। কিন্তু চাকৰিটো এনেকুৱা কেনেকৈ যাব, চাকৰিটোতো কৰিবই লাগিব। সেইকাৰণে যাম আৰু, সদায়তো যাব নোৱাৰোঁ। এতিয়া তাকে ধুনীয়াকৈ গাইছ, এতিয়া একদম ৰেষ্ট কৰি ফ্ৰেছ হৈ কৰি লওঁ, গা পা ধুই কৰি লওঁ, ৰেষ্ট কৰি নামঘৰলৈ এপাক যাম। আৰু গাইছ, ভিডিঅ'টো আগবঢ়াই নাথাকোঁ। যদি চাই ভাল পাইছে কিবা লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুনকৈ ভিডিঅ' চাইছে পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। তেনে আজিলৈ ভিডিঅ' ইমানেই আৰু। আকৌ নতুন এটা ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজলৈ আহি আছোঁ। তেনে আজিলৈ বাই বাই, গুড নাইট।